আজি এই মিটিংখন এই কাৰণে পতা হৈছে যে অহাকালি এখন খেলৰ আয়োজন কৰিম বুলি ভাবিছো। ছাৰ, কি খেলৰ আয়োজন কৰিব? মিছা কথাৰ প্ৰতিযোগিতা। তাৰমানে কেনেকুৱা খেল হ'ব ছাৰ? খেলখন এনেকুৱা হ'ব যে প্ৰত্যেকজন মানুহে আহি মোক মিছা কথা ক'ব লাগিব। এইটো আৰু ছাৰ কেনেকুৱা খেল হ'ব? আৰু সেইজন ব্যক্তিক পুৰস্কৃত কৰা হ'ব যিজন ব্যক্তিয়ে মোক মিছা কথা কৈ হাৰ মনাব পাৰে। তাক 10 লাখ টকা মই পুৰস্কৃত কৰিম। ছাৰ, অহাকালি খেলখন যে হ'ব মই আজি সমগ্ৰ ৰাজ্যকে জনাই দিম। ঠিক আছে, অহাকালি 11 বজাত খেলখন অনুষ্ঠিত কৰা হ'ব। নমস্কাৰ মোৰ মৰমৰ ৰাইজসকল, আজি আমি এখন খেল পাতিবলৈ লৈছোঁ। যিখন খেল পাতিব লৈছোঁ সেইখন খেল হৈছে মিছা কথাৰ প্ৰতিযোগিতা। মিছা কথাৰ প্ৰতিযোগিতা। আৰু যিজন ব্যক্তিয়ে ছাৰক মিছা কথা কৈ মনাব পাৰে তাক 10 লাখ টকা পুৰস্কৃত কৰা হ'ব। ধন্যবাদ। আপোনালোক এজন এজন আহিব আৰু মিছা কথা কৈ যাব। নমস্কাৰ ছাৰ, মোৰ আইতাই এটা হাতী পোৱালি জন্ম দিছিলে। ধন্যবাদ। তুমি সেইটো চাইডত চোৱা। এইবাৰ নেক্সট প্ৰতিযোগী। ছাৰ, এটা সময়ত মোৰ এনেকুৱা শক্তি আছিলে যি হাতী মই পকৰাই দিওঁ। 100টা হাতী আহিলে মই পকৰাই দিওঁ। এইটো কিবা মিছা কথা হ'ল নেকি? ইপিনে যোৱা। নেক্সট আহক। নমস্কাৰ ছাৰ, মই যিদিনা ৰাতি জন্মগ্ৰহণ কৰিছিলোঁ সেই ৰাতিখন অকণমান সময়ৰ কাৰণে সূৰ্যটো ওলাইছিলে। এইবোৰ মিছা কথা কৈছে নেকি? মোৰ মূৰটোহে গৰম হৈছে। সেইটো চাইডত যোৱা। ছাৰ, মই 2 বছৰ ধৰি ভাত পানী একোৱে খোৱা নাই ছাৰ। মই যে কেনেকৈ জীয়াই আছো। মোৰ মূৰটোহে গৰম হৈছে। এইবোৰ মিছা কথা নাই হোৱাটো। ইন্সপেক্টৰ, ইয়াক 1 সপ্তাহৰ কাৰণে জেলত ভৰাই দিয়ক। নেক্সট প্ৰতিযোগী। নমস্কাৰ মহাশয়, মই এটা মিছা কথা কম। মোৰ ককায়ে পানীৰ ওপৰত জুই ধৰিছিলে আৰু সেই জুইৰ ওপৰত খাদ্য বনাইছিলে। খাদ্য মানে আপোনাৰ ধৰি লওক মাছ মাংস ভাত দাইল তৰকাৰী আদি কৰি চাহ পানী বহুতো কিবা কিবি বনাইছিলে। ধন্যবাদ। এইবোৰ মিছা কথা নাই হোৱা। ভাল লগা নাই। যোৱা, জেলত যোৱা তুমি। মহাশয়, আমাক কি কাৰণত বন্দী কৰিছে? আমাৰ দুখটো কি? এয়া খেল নে আমাক বন্দী কৰিবলৈ আনিছে? ময়ে কিবা এটা কৰিব লাগিব। নাই আৰু নহ'ব, ময়ে কিবা এটা কৰিব লাগিব। বীৰবল, কি হৈছে তোমাৰ? নমস্কাৰ মহাশয়, আপুনি যদি অনুমতি দিয়ে ময়ো এবাৰ চেষ্টা কৰি চাব পাৰোঁ। ইমান ডাঙৰ ডাঙৰ পণ্ডিতবোৰে মিছা কথা ক'ব নোৱাৰিলে আৰু তুমি মিছা কথা ক'বা? জেলত যোৱাৰ ইচ্ছা নেকি তোমাৰ? মহাশয়, সেইটো বাৰু সময়ে ক'ব। ঠিক আছে বাৰু, তোমাৰ যদি 7 ভাগ ল'বলৈ মন গৈছে খেলখনত, লোৱা, তুমি ল'ব পাৰিবা। মহাশয়, মোৰ এটা চৰ্ত আছে। কি চৰ্ত আছে? চৰ্তটো তাৰমানে এনেকুৱা, যদি মোৰ উত্তৰত আপুনি হাৰে তেতিয়াহ'লে বন্দীসকলক মুক্তি কৰি দিব লাগিব। ঠিক আছে, যি ক'ব খোজা সোনকালে কোৱা। নমস্কাৰ মহাশয়, আগৰ জন্মত মই আছিলোঁ এজন ৰজা আৰু আপুনি আছিলে এজন সাধাৰণ মন্ত্ৰী। তেতিয়া আপুনি মন্ত্ৰী থাকোঁতে আপোনাৰ টকা প্ৰয়োজন হৈছিল, বহুত টকাৰ প্ৰয়োজন, প্ৰায় 50 লাখ টকা। আৰু সেইবোৰ টকা ধাৰ লৈ কৈছিলে যে এইটো জন্মত পৰিশোধ কৰিব নোৱাৰিলেও অহা জন্মত পৰিশোধ কৰিম। এতিয়া মোক সেই 50 লাখ টকাটো লাগে।
কেতিয়া টকা ধাৰে লৈছোঁ কেতিয়া টকা ধাৰে লৈছোঁ তোমাৰ পৰা ইমান মিছা কথা ছাৰ আপুনি পাহৰি গ'লে নহ'ব নহয় এতিয়া মোক 50 লাখ টকাটো লাগিব কেতিয়া লৈছোঁ তোমাৰ পৰা 50 লাখ টকা যোৱা জন্মত 50 লাখ টকা মোক বদনাম কৰাৰ বাবে তোমাক এৰেষ্ট কৰা হ'ব আৰে ছাৰ আপোনাৰ কিয় খং উঠিছে মোৰ প্ৰাপ্যখিনিহে বিচাৰিছোঁ এয়াই কেনেকৈ হ'ব এক হ'বই নোৱাৰে মোৰ মূৰটোহে গৰম হৈ গৈছে ইন্সপেক্টৰ এৰেষ্ট কৰক ছাৰ মই যদি মিছা কথা কৈছোঁ তেতিয়াহ'লে 10 লাখ টকাটো মোক দিয়ক আৰু বন্দীসকলক মুক্তি কৰি দিয়ক আপুনি মিছা কথাৰ প্ৰতিযোগিতাহে পাতিছিলে আৰু সঁচা কথা যদি কৈছোঁ মই 50 লাখ টকাটো দিয়ক আমিতো আজি মিছা কথা প্ৰতিযোগিতা এই খেলখন আছিলে মই কিবাহে ধৰি ল'লোঁ ছাৰ কি ভাবিছে তুমিও কম বুদ্ধিমান নহয় দিয়া 10 লাখ টকাটো তোমাৰে আৰু বন্দীসকলক মুক্তি কৰি দিয়া সেইকাৰণে তুমি মোৰ যোগ্য মন্ত্ৰী